নমস্কাৰ বন্ধুসকল মই আজি আকৌ আহিছোঁ আধুনিক অসমীয়া কবিতাত মই মোৰ আগৰটো ভিডিঅ'ত প্ৰতীক সম্পৰ্কে বৰ্ণনা কৰিছিলোঁ এতিয়া মই আধুনিক অসমীয়া কবিতাত চিত্ৰকল্পৰ প্ৰয়োগ মই কেনেকৈ ঘটিছে বা চিত্ৰকল্প মানে কি সেই সম্পৰ্কে মই আপোনালোকক আজি জনাম মই তাৰ আগতে মই ক'ব বিচাৰিছোঁ যদি এতিয়াও আপোনালোকে মোৰ পেজটো লাইক কৰা নাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে শীঘ্ৰেই কৰি লওক কিয়নো মই আপোনালোকলৈ নতুন নতুন আধুনিক অসমীয়া সাহিত্য বা অসমীয়া সাহিত্যৰ লগত জড়িত বিভিন্ন তথ্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে মই আহিছোঁ চিত্ৰকল্প ইমাজৰী শব্দৰ প্ৰতিশব্দ হিচাপে চিত্ৰকল্পৰ প্ৰয়োগ সাধাৰণতে দেখা পোৱা যায় অৰ্থাৎ তাৰ আগতে মই ক'ব বিচাৰিছোঁ চিত্ৰকল্প মানেনো কি যেনেকৈ আমি প্ৰতীক বুজিছিলোঁ যে প্ৰতীকৰ শব্দ যে প্ৰতীক শব্দটো আমি যিবোৰ বস্তু আমি বুজাব নোৱাৰোঁ সেইবোৰ যেতিয়া বিভিন্ন ধৰণে তাক বুজোৱা হয় তেতিয়া তাক প্ৰতীক বুলি কোৱা হয় চিত্ৰকল্পও ঠিক একেই অৰ্থাৎ ইয়াৰ অৰ্থ চিত্ৰকল্পৰ অৰ্থ ছবিৰ নিচিনা কিন্তু ছবি নহয় কবিতাৰ চিত্ৰকল্পত শব্দই দিয়ে ৰেখাৰ ধাৰণা আৰু ব্যঞ্জনাই দিয়ে ৰঙৰ আভাস আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে চিত্ৰকল্প বৰ্তমান আধুনিক অসমীয়া কবিতাত ভালেকেইজন কবিয়ে প্ৰয়োগ কৰিছে তাৰ ভিতৰত হেম বৰুৱা হীৰেণ ভট্টাচাৰ্য নীলমণি ফুকন বিশেষভাৱে উল্লেখযোগ্য প্ৰথমে মই এটা উদাহৰণ দিছোঁ চিত্ৰকল্পৰ উদাহৰণ বাই তোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত মই ক'ব বিচাৰিছোঁ এইটো হৈছে নীলমণি ফুকনৰ মুঠি মুঠিকে কাটি তোৰ ঢেকীয়াৰ আঙুলি শীৰ্ষক এটি সুন্দৰ কবিতাটোত আচলতে এগৰাকী বাই যিটো জীৱন সেই দুখৰ জীৱনটো ইয়াত বৰ্ণনা কৰিছে যে কবিতাটোৰ মূল প্ৰথমতেই আছিলে মুঠি মুঠিকে কাটি তোৰ ঢেকীয়াৰ আঙুলি আজাৰৰ আন্ধাৰত তয়ে বেচ বাই তোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত অৰ্থাৎ কবিতাৰ লাইনকেইটা পঢ়ি যোৱাৰ লগে লগেই আমাৰ এটা চিত্ৰ এখন আমাৰ মনলৈ আহে এগৰাকী বাই চিত্ৰ মনলৈ আহে বাইগৰাকীৰ যিটো জীৱন এখন দুখৰ জীৱনটোৰ কথা আমাৰ মনলৈ আহে ইয়াত যিটো প্ৰশ্ন কৰিছে বাই তোৰ কোন গাঁৱত ঘৰ মৰেনে মানুহ তাত অৰ্থাৎ কবিয়ে এখন চিত্ৰৰ জৰিয়তে বৰ্ণনা কৰিব বিচাৰিছে যে অৰ্থাৎ বাইৰ যিটো জীৱন ইমান এটা দুখৰে বাইৰে জীৱন কটাব লগা হৈছে তাত বাৰু মানুহ নমৰে নেকি অৰ্থাৎ সেই বাইৰ জীৱনটোৰ জৰিয়তে এখন চিত্ৰ আমাৰ চকুৰ আগত দাঙি ধৰিছে দ্বিতীয়তে মই উদাহৰণ দিছোঁ এটা বিখ্যাত কবিতা সেই কবিতাটো ইয়াত এটা লাইন দিছিলে কলং কপিলি ডিজুৰ পাৰত ককা দেউতাৰ হাৰ বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰু ফুল এইটো আছিলে পলস নামৰ এটা কবিতা আৰু এই কবিতাটোত অৰ্থাৎ ইয়াত কি বুজাইছে যে আমি সকলোৱে জানো যে অতীতক কেন্দ্ৰ কৰি বৰ্তমান চলি আছে আৰু বৰ্তমানক কেন্দ্ৰ কৰি ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব অৰ্থাৎ কলং কপিলি ডিজুৰ পাৰত ককা দেউতাৰ হাৰ বুঢ়ী আইতাৰ কলিজাৰে গছে বন নহৰুৰ ফুল বুলি কৈছে অৰ্থাৎ অতীতৰ এখন ছবি আমাৰ আগত দাঙি ধৰিছে যে অতীত নাথাকিলে ভৱিষ্যতৰ এখন ছবি আমাৰ আগত দাঙি ধৰিছে যে অতীত ভৱিষ্যতৰ যিটো সংমিশ্ৰণ যে অৰ্থাৎ অতীতক লৈ আমি বৰ্তমান জীয়াই আছোঁ আৰু বৰ্তমানক কেন্দ্ৰ কৰি কোন ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব অৰ্থাৎ এনেকুৱা ধৰণৰ যেতিয়া ছবি এখন কবিসকলে আমাৰ আগত দাঙি ধৰে তেতিয়া তাক আমি চিত্ৰকল্প বুলি কওঁ আমি যিহেতু মই ক'ব বিচাৰিছোঁ যে প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ বৰ্তমান আধুনিক অসমীয়া কবিতাত বিশেষভাৱে দেখা পোৱা যায় আপোনালোকে হয়তো ভাবিছে যে প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগৰ ফলত কি হৈছে কবিতাসমূহৰ মই ক'ব বিচাৰিছোঁ যে প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগৰ ফলত কবিতাসমূহ সঁচাকৈয়ে কিন্তু টান হৈ পৰিছে অৰ্থাৎ দুৰ্বোধ্য হৈছে আমি যিটো বুজি পাওঁ কবিতা সেই কবিতাসমূহৰ বিপৰীতে এই কবিতাসমূহ কিছু পৰিমাণে জটিল হ'লেও কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে জটিল যিমানেই হয় সিমানেই মানুহৰ মনত প্ৰশ্নৰ উদ্বেগ ঘটে আৰু যেতিয়াই এই প্ৰশ্নৰ উদ্বেগ ঘটে তেতিয়াই কি হয় নতুন নতুন কিছুমান বাট মুকলি হয় অৰ্থাৎ আমি যেতিয়া বনকৰি কবিতা পঢ়িছিলোঁ বা আমি বেলেগ ধৰণৰ কবিতা পঢ়িছিলোঁ তেতিয়া আমি বুজাত কোনো অসুবিধা নাছিল নিয়ৰ পঢ়োঁতে আমি গম পাইছোঁ যে বুজাত কোনো অসুবিধা নাই কিন্তু এই কবিতাসমূহ কি হয় আমি যিটো ভাবোঁ তাৰ বিপৰীতে এটা বেলেগ অৰ্থ সোমাই থাকে আৰু সেই অৰ্থটোক বহন কৰে প্ৰতীক আৰু চিত্ৰকল্পই এই দুয়োটাৰ আচলতে প্ৰয়োগে আধুনিক অসমীয়া কবিতাক ব্যঞ্জনাময় আকৰ্ষণীয় কৰি তোলাৰ লগতে নতুন চিন্তাৰ উদ্বেগ ঘটাইছে বন্ধুসকল মই আজি আপোনালোকৰ আগত প্ৰতীক আৰু চিত্ৰকল্প সম্পৰ্কে বৰ্ণনা কৰিলোঁ মোৰ পিছৰ যিকেইটা ভিডিঅ' আহিব সেই ভিডিঅ'সমূহত মই চুটিগল্প
উপন্যাস নাটক আদিক বিশেষভাৱে প্ৰাধান্য দি আপোনালোকৰ সহায়ৰ কাৰণে নতুন নতুন তথ্য মই লৈ আহিম সকলোকে ধন্যবাদ জনাইছোঁ আকৌ কৈছোঁ পেজটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু মোৰ লগত আপোনালোকে সহায় আৰু সহযোগিতা কৰক ধন্যবাদ